ভিডিঅ'লৈ। চ' আজি ভিডিঅ'টো আচলতে যে আপুনি এসপ্তাহ 10 দিনৰ ভিতৰত কেনেকৈ গাড়ীখন চলাব পাৰিব। আজি ফাৰ্ষ্ট ষ্টেপটো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিম। ধন্যবাদ। আমি প্ৰথমতে গাড়ীখন চলোৱাৰ আগতে কেইটামান বস্তু ভালকৈ চাই ল'ব লাগিব, মানে জানি ল'ব লাগিব। তো ফাৰ্ষ্ট কথাটো হৈছে এইকেইডাল ভৰিৰ আচল কামকেইডাল ইয়াতে থাকে। তো এইটো হৈছে এক্সিলেটৰ, মাজতো ব্ৰেক, ছেকেণ্ডটো হ'ল ক্লাছ। তো আমি এইটো মনত ৰাখিবলৈ ABC তেনেকৈ মনত ৰাখিব পাৰোঁ। A এক্সিলেটৰ, B ব্ৰেক, C ক্লাছ। এইটো হ'ল ফাৰ্ষ্ট কথা। সেইটো ছেকেণ্ড কথাটো হৈছে এইডাল, ইয়াক গিয়েৰ বক্সটো। তো গিয়েৰডাল আপোনালোকে ইয়াত সংখ্যাত দেখিবলৈ পাইছে। এইফালে 1 2 3 4 5 আৰু এইডাল হৈছে ৰিভাৰ্ছ। এতিয়া মই গাড়ীখন নিউট্ৰেলত ৰাখি থৈছোঁ। নিউট্ৰেলত ৰখাৰ কাৰণে মানে মোৰ গাড়ীখনৰ ব্ৰেকডাল গিয়েৰডাল ইয়াত আছে, অৰ্থাৎ নিউট্ৰেলত আছে। এতিয়া আপুনি এইফালেও দিব পাৰিব, এইফালেও দিব পাৰিব। এতিয়া মোৰ গিয়েৰডাল আছে এইখিনিত। তো আমি ফাৰ্ষ্ট যেতিয়া 1 নম্বৰ গিয়েৰ লগাম তেতিয়া আপুনি এনেকৈ এইফালে ঠেলি গ'লে পুছ কৰিব লাগিব। এইটো হৈছে 1 নম্বৰ। 2 নম্বৰটো হ'ল ডাইৰেক্ট পিছলৈ মানে এইফালে কৰি পেলাই পিছলৈ। 3 নম্বৰটো হ'ল এডাল নিউট্ৰেলত আছে দেখিছে। 3 নম্বৰটো নিউট্ৰেলৰ পৰা আগলৈ ডাইৰেক্ট ঠেলি দিলে হ'ব, এইটো 3 নম্বৰ। 4 নম্বৰটো নিউট্ৰেলৰ পৰা পিছলৈ ঠেলি দিব লাগিব, 4 নম্বৰ। তাৰপৰা আহিলে 5 নম্বৰ। 5 নম্বৰটো এনেকুৱা কৰি আগলৈ ঠেলি দিয়ক, 5 নম্বৰ। এইটো হৈছে 1 2 3 4 5 নম্বৰ গিয়েৰ কেনেকৈ চেঞ্জ কৰিব পাৰি। তাৰপৰা আমি যেতিয়া পিছলৈ গাড়ীখন বেক কৰিম, অৰ্থাৎ ৰিভাৰ্ছ, তেতিয়া ইফালে পুছ কৰি পিছলৈ লৈ আহিলে হ'ব। তেতিয়া যেতিয়া গাড়ীখন অন হৈ থাকিব তেতিয়া মাত্ৰা দিব, তেতিয়া আপোনালোকে গম পাব যে গাড়ীখন ৰিভাৰ্ছত আছে। এতিয়া বৰ্তমান নিউট্ৰেলত আছে। তাৰ পাছত এইটো মেইন কথা, এডাল হৈছে হেণ্ড ব্ৰেক, যিটো আমি এতিয়া মই তললৈ এইটোত পুছ কৰি তললৈ যেতিয়া নমাই দিব তেতিয়া আমাৰ মানে 5 চকাটোত ব্ৰেক লাগি নাথাকে। যেতিয়া আপুনি গাড়ীখন ৰখাই দিব তেতিয়া এডালটো ওপৰলৈ দাঙি দিব লাগিব, তেতিয়া মানে আমাৰ 5 চকাটো ব্ৰেক লাগি গৈছে। যেতিয়া আপুনি গাড়ীখন ষ্টাৰ্ট কৰিব তেতিয়া এইটো পুছ কৰি তললৈ নমাই দিব লাগিব, আৰু গাড়ীখন আপুনি ৰখাই দিয়াৰ পিছত এডাল ওপৰলৈ দি দিব লাগিব। তো তাৰ মাজতে এটা মূল কথা হৈছে এডাল ছিট বেল্ট। আমি ছিট বেল্ট মাৰিবই লাগিব। এইটো আইনৰ বাহিৰত হয় যদি ছিট বেল্ট আপুনি নামাৰে। আৰু ফাৰ্ষ্ট কথা, আপোনাৰ গাড়ীখন চলাবলৈ আপোনাৰ বয়স হ'ব লাগিব 18 বছৰ ওপৰত হ'ব লাগিব, আৰু আপোনাৰ লাইচেঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি গাড়ীখন চলাব। নহ'লে বৰ্তমান আইনী ব্যৱস্থা বহুত কাঢ়া হৈ গৈছে, বহুত টকা ভৰিব লাগিব। তাৰপৰা এইটো দেখিবলৈ পাইছোঁ বৰ্তমান দিয়াৰ পিছত আমাৰ গাড়ী অন হৈ গৈছে। যেতিয়া আপুনি গাড়ীখন ষ্টাৰ্ট দিব তেতিয়া গোটেই ক্লাছডাল দবাই ল'ব লাগিব। ফাৰ্ষ্ট টাইম ক্লাছডাল দবাই আমি ষ্টাৰ্টটো দিম। গাড়ী দেখিছে মিটাৰ অন হৈ গৈছে। ইয়াত যেতিয়া মই ছিট বেল্টডাল মৰা নাই কাৰণে ছিট বেল্টৰ ছিগনেল আহি আছে, দেখিবলৈ পাইছে। যেতিয়া মই ছিট বেল্টডাল লগাই দিম, ছিট বেল্টডাল লগাই লৈছোঁ। আপোনাৰ দেখিবলৈ পাইছে ছিট বেল্টৰ ছিগনেলটো নাইকিয়া হৈ গৈছে। তো আমি গাড়ীখন চলাওঁতে প্ৰথমতে ছিট বেল্টডাল লগাই ল'বই লাগে। তাৰপৰা আপুনি গাড়ীখন ষ্টাৰ্ট দিব। ষ্টাৰ্ট দিওঁতে আপোনাৰ এটা ভৰি ক্লাছডালত দবাই থাকিব লাগিব। তাৰপৰা আমি নেক্সট কৰিম হেণ্ডব্ৰেকডাল তললৈ নমাই দিম। এতিয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈ আছে দেখিবলৈ পাইছে।
তো ব্ৰেকডালত লাহেকৈ এনেই ভৰিটো ৰখাই দিব লাগিব। তাৰপৰা আমি 1 নম্বৰ গিয়েৰ লগাম। 1 নম্বৰ গিয়েৰ লগাই আমি ক্লাছডাল লাহে লাহে এৰি দিব লাগিব। লাহে লাহে এৰি দিব লাগিব ব্ৰেকডাল। আপুনি যেতিয়া নতুনকৈ শিকিব ব্ৰেকডাল অকণমান ধৰিব। লাহে লাহে এৰি দিয়াৰ লগে লগে আপুনি এই প্ৰথম ক্লাছডাল এক্সিলেটৰডালত ভৰি দিব নালাগিব। যেতিয়া আপুনি প্ৰথম শিকিছে তেতিয়া গাড়ী লাহে লাহে চলিবলৈ লৈছে, গোটেই ক্লাছডাল এৰি নিদিব, লাহে লাহে ক্লাছডাল এৰিব। তাৰপিছত গাড়ী লাহে লাহে আগুৱাই যাব। আপুনি যেতিয়া প্ৰথম শিকিব তেতিয়া 1 নম্বৰ গিয়েৰডালতে এনেকৈ চলাবলৈ চেষ্টা কৰিব, তাৰ পৰাহে 2 নম্বৰ গিয়েৰ ষ্টাৰ্ট কৰিব। আৰু যেতিয়া আমি ৰখাম তেতিয়া গোটেই ফুল ক্লাছডাল দবাই দিব, তাৰপৰা ব্ৰেকডাল লাহেকৈ অলপ ৰখাই দিব। তাৰপৰা আমি 2 নম্বৰ গিয়েৰ কাৰণে নিউট্ৰেললৈ আনি 2 নম্বৰ গিয়েৰ লগাব লাগে। তেতিয়াহে 2 নম্বৰ গিয়েৰ লগাওঁতে ক্লাছডাল এক্সিলেটৰডাল লাহেকৈ অলপ দবাই দিব লাগিব। এইখন আছে গাড়ী আগলৈ গৈ আছে। আকৌ ৰখাই দিওঁতে তেনেকৈ ক্লাছডাল দবাই ব্ৰেকডাল লাহেকৈ দবাই দিব লাগিব। এইটো ফাৰ্ষ্ট কথাটো বুজি পাইছে চাগে। তাৰপৰা আমি ৰখাই দিওঁতে নিউট্ৰেল কৰি হেণ্ড ব্ৰেকডাল ওপৰলৈ লগাই দিব লাগিব। তো এইখিনিলৈকে বুজি পাইছে চাগে। ইয়াৰ পৰা আমি যেতিয়া গাড়ীখন পিছলৈ নিম, মানে ৰিভাৰ্ছ কৰিম, তেতিয়াও ডাইৰেক্ট আমি ক্লাছডাল দবাই ল'ব লাগিব। ক্লাছডাল দবোৱাৰ পিছত হেণ্ডব্ৰেক উঠাই ৰিভাৰ্ছ, আপুনি ইয়াত আমাৰ নিউট্ৰেলত আছে গাড়ী, নিউট্ৰেলৰ পৰা ডাইৰেক্ট ৰিভাৰ্ছ। মাতটা শুনিছিলে কিটকৈ, তেতিয়া মাতটো আহিলে গম পাব আপোনাৰ গাড়ী ৰিভাৰ্ছত আছে। তেতিয়া লাহে লাহে আপুনি ক্লাছডাল এৰি দিব। লাহে লাহে ক্লাছডাল এৰি দিয়াৰ লগে লগে আপোনাৰ গাড়ী, মোৰ গাড়ী পিছলৈ গৈ আছে দেখিবলৈ পাইছে। ব্ৰেকডাল লাহে লাহে, আপুনি যেতিয়া প্ৰথম শিকিব তেতিয়া ব্ৰেকডাল লাহে লাহে দবাব। দেখিছে গাড়ী পিছলৈ গৈ আছে। আপুনি যেতিয়া ৰিভাৰ্ছ কৰিব তেতিয়া আইনা দুখন, এইফালে যিখন আইনা সেই আইনাখন, ওপৰৰ আইনা এইখন আইনা, দুইখন চাব লাগিব। লাহে লাহে আমাৰ গাড়ী পিছলৈ গৈ আছে। দেখিবলৈ পাইছা? বেলেগ কল্পনা চাব, ডাইৰেক্ট সেই গ্লাছকেইখনলৈ চাব। এনেকৈ আপোনালোকে গাড়ী চলোৱা প্ৰথম ফাৰ্ষ্ট ট্ৰিপটো এনেকৈ যদি কৰে তেতিয়া আপুনি গাড়ীখন চলাব পাৰিব। তো আজিলৈ ইমানেই ভিডিঅ'টো। প্ৰথম যেতিয়া আপুনি গাড়ী শিকিব তেতিয়া এই ভিডিঅ'টো বহুত ফলপ্ৰসূ হ'ব বুলি ভাবিছোঁ। ইয়াৰ পৰা পিছৰ ট্ৰিপকেইটা পিছৰ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। কেনেকৈ মানে গাড়ীখন চলি থাকোঁতে আপুনি ফাৰ্ষ্ট গিয়েৰৰ পৰা ছেকেণ্ড গিয়েৰ নিব, ছেকেণ্ড গিয়েৰৰ পৰা থাৰ্ড গিয়েৰ নিব, সেইটো পিছৰ ভিডিঅ'টো দেখুৱাম। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাব। ধন্যবাদ।